दोस्ती हाथ स्वागत है आप सभी को मेरे यूट्यूब चैनल पर और एक बार के मेरा अपना स्टाइल पर पाइला गो दोस्ती हाथ আজিৰ ভিডিওটা মানে অলপ বেলেগ ধৰণৰ মানে এই বস্তুটা এই বস্তুটাৰ বিষয়ে আজি মানে অলপ কথা বস্তুটাৰ বিষয়ে ক'ব লাগা একো নাই মানে ঠাণ্ডা দিন পৰি আছে গমটো পাই দন্তে এই বস্তুটা মানে বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি এই ঠাণ্ডা দিনটা কাৰণ তো বহুত গিটা আছে কিন্তু ইমান কলি ৰাতি পোহৰ হৈ যাব কিন্তু দুটা তিনটা মান যেখিনি বাৰু সেইটা কম এক নম্বৰ কাৰণ ইটাতো তন্তে সকলেই জানা মানে এক তলত পিন্ধাৰ কাৰণে ব্যৱহাৰ কৰা হয় দুই নম্বৰ কাৰণটা হৈছে মানে এই বস্তুটা কাণত মাৰাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰা মানে কেনকে ধৰি ল হা মানে তুই বাহিৰত ওলাই গিছা একদিন মানে দিন দিপিৰাতে বাহিৰত ওলাই গিছা কম্পাই জংগলে পাহাৰ পৰ্বত চাবা গিছা সেই পাহাৰ পৰ্বত চাওঁতে তোৰ গধলা হৈ গেল আহি থাকাতে মানে বহুতেই ঠাণ্ডা ধৰি তোৰ কাণ ছিঙি যাং হৈছে মানে বহুতেই মানে অৱস্থা বেয়া হৈ গৈছে গতিকে কি কৰিবি কিবা নহয় কিবা এটা কৰিব লাগিব গতিকে এই বস্তুটো মানে শীঘ্ৰে হল কাই ল'বা জ্বৰ পৰা নহওক মানে এনেতো লগত থাকেই সেই পৰা মানে ইহিৰাই ল'বা লৈ ফেলাই মানে এনেকৈ কাণত মানে মাস্ক বনাই পেলাই পিন্ধিব পাৰা মানে মই পিন্ধি নেদেখাও মানে যেতিয়া প্ৰয়োজন হয় তেতিয়া নম্বৰ কাৰণটো হৈছে মানে এক মাস্ক হিচাপেও ব্যৱহাৰ কৰিব পাৰিবি মানে কেনেকা জানা এক্সাম্পল এটা দি লৈছোঁ মানে তই শ্বপিং মলত গিছা শ্বপিং কৰাৰ কাৰণে আৰু শ্বপিং মলৰ বাহিৰত ফালে লিখা আছে মাস্ক নিপিন্ধাকে ভিতৰত প্ৰৱেশ হ'ব তেন্তে তুই কি কৰিবি মাস্ক ওচৰে পাছৰে মাস্কৰ দোকানো পোৱা নাই গতিকে কিবা নহ'লে কিবা এটা কৰিব লাগিব মাস্কৰ ব্যৱস্থা কৰিব লাগিব কাৰণ তুই শ্বপিং মলত গিছা বস্তু কিনবাৰ কাৰণে এনেকৈ বস্তু নিকিনাকে হঠাতে শ্বপিং মলৰ পৰা গুচি আহিবও নোৱাৰা কাৰণ মাস্কৰ প্ৰয়োজন হ'বই সেইকাৰণে মানে এই বস্তুটো কিবা নহ'লে কিবা এটা কামত দিবই শ্বপিং মলৰ ওচৰে পাছৰে অকণমান হাবি চাবি আছে নেকি চাবি যদিহে আছে ওচৰত দেখি হাবিৰ মাজত হুৰকি যাবি যাই ফেলে আৰু কি খোলা মিলা কৰি ফেলে এক মাস্ক বানাই ফেলে পিন্ধি আহিবি আৰু কি মানে পিন্ধি অহাৰ পিছত তোক প্ৰৱেশ কৰিব দিবাই লাগিব সেই শ্বপিং মলত মুঠতে মাস্কত কিবা হওক মাস্কৰ দৰে বানাই ফেলে পিন্ধিলি হ'ল মুঠতে তোক 100% শ্বপিং মলত ভিতৰত সোমাবা দিবই দোস্তিয়া ভিডিঅ'টা এতিয়া সামৰণি মাৰিব লাগে ইমান দীঘলীয়া নকৰোঁ এই বস্তুটা ব্যৱহাৰ কৰাৰ কাৰণ বহুতকেইটা আছে কিন্তু তহঁতক তিনিটাই ক'লোঁ আৰু যদি মই কোৱা হিচাপে এই বস্তুটা তহঁতে ব্যৱহাৰ কৰা কোনো কথা নাই কৰিব পাৰা কিন্তু যদিহে মাইচ চাইড খাৱা না মোক ভাই গালি চালি নিদিবি হা মানে মই ক'ব লাগে কথা এটা কৈছোঁ কেনে কামত ব্যৱহাৰ কৰিব পাৰা কেনে কামত নৰা গতিকে তহঁতৰ কথা এতিয়া ব্যৱহাৰ কৰা নকৰা মই ক'ব লগাখিনি কৈছোঁ ভাই যদিহে মাইচ চাইড খাৱা না কিন্তু মোক গালি নিদিবি হা অনুৰোধ জনাইছোঁ মই ক'ব লগাখিনি কৈছোঁ মানে কেনে কামত ব্যৱহাৰ কৰিব পাৰা আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিব লাগিল ভিডিঅ'ত যদি লাইক মানে চেনেলটো ছাবস্ক্ৰাইব কৰা মত ভুলনা আৰু মিলতে আখৰি ভিডিঅ' তব তক के लिए